হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিলোঁ, এতিয়া কেইটা বাজিছে? 3টা বাজিছে। আজি ভিডিঅ'টো এতিয়াৰে পৰা আৰম্ভ কৰি দিলোঁ। আজি ভাবিছোঁ মই আমাৰ ঘৰৰ ফ্ৰণ্টৰ ভাগ অলপমান চেঞ্জেছ কৰিম বুলি। ব'লকচোন মই কেনেদৰে কি কৰোঁ চাই লওঁ। ভিডিঅ'টো প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই ফ্ৰণ্টৰ ভাগ কেনেদৰে সজাওঁ আপোনালোকে প্লিজ চাই থাকিব ভিডিঅ'টো। এয়া চাওক, এতিয়া আমাৰ ঘৰৰ ফ্ৰণ্টৰ ভাগ এনেকুৱা হৈ আছে আৰু মই ইয়াত চেঞ্জেছবোৰ কৰিম বুলি ভাবিছোঁ। শেষত কেনেকুৱা লাগে আপোনালোকে কমেণ্ট কৰি জনাব। তেনেহ'লে ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া পোনপ্ৰথমে আহি গ'লোঁ ঝাৰুডাল লৈ। এয়া সাৰি লৈছোঁ প্ৰথমতে, ধুনীয়াকৈ চাফাকৈ সাৰি লৈছোঁ। মোৰ ঘৰ সাৰিলে এনেকৈ মানে ওপৰত ঝাৰুডাল যায়েই। আপোনালোকৰ যায়নে বাৰু? কমেণ্ট কৰি জনাবচোন। যিহেতু ঘৰখন ইমান ধুনীয়াকৈ বনাই দিছে, সেইবাবে মোৰো দায়িত্ব দিয়কচোন ঘৰখন ধুনীয়াকৈ সজাই পৰাই ৰখা। এয়া সেইবাবে আহিলোঁ আজি ফ্ৰণ্টৰ ভাগকে অলপ ধুনীয়াকৈ সজাই লওঁ বুলি। যিহেতু ফ্ৰণ্টৰ ভাগকেই প্ৰথম আহি দেখা যায়, সেইবাবে আজিৰ ভিডিঅ'টোত আপোনালোকক তাকেই দেখালোঁ। মই ফ্ৰণ্টৰ ভাগ কেনেদৰে সজাই ৰাখোঁ, আগৰে পৰাই ৰাখোঁ, কিন্তু আজি জাষ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকক আকৌ এবাৰ দেখাই দিলোঁ। এয়া এতিয়া মচিবলৈ আৰম্ভ কৰিছোঁ। ধুনীয়াকৈ চফা কৰি মই মচি লওঁ। সকলোৰে বাবে নিজৰ ঘৰখন বহুতেই প্ৰিয়। ময়ো যিদিনাখনৰে পৰা এইখন ঘৰত বিয়া সোমাইছোঁ, সঁচা অন্তৰেৰে এইখন ঘৰেই নিজৰ ঘৰ হিচাপে ভাবি ল'লোঁ। সেইবাবে প্ৰত্যেকটো কাম নিজৰ ইচ্ছাৰে কৰোঁ বা নিজৰ মনেৰে কৰোঁ। আৰু এইখন ঘৰৰ প্ৰত্যেকটো বস্তু মই নিজ হাতেৰেই সজাইছোঁ। আচলতে এইবোৰ কাম কৰি মই আত্মসন্তুষ্টি লাভ কৰোঁ, সেইবাবে কৰোঁ। আৰু এইখিনিতে সুধোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় বাৰু? যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব মাই চেনেল। আৰু আপোনালোকৰ বাবেই বহুত কষ্ট কৰি ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। গতিকে মোৰ চেনেলটো প্লিজ অলপ মৰম দিব। এয়া চাওকচোন, কলিজাই কি ধুনীয়াকৈ চাই আছে মাকক ঘৰ মোচা। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ দেই, মই ঘৰ মোচা পানীখিনিত এচামুচ নিমখ ব্যৱহাৰ কৰোঁ। কাৰণ তেনে কৰিলে ঘৰত থকা নকাৰাত্মক শক্তিবোৰ আচলতে কাট যায় বুলি কয়। সেইবাবে মই নিমখ ব্যৱহাৰ কৰোঁ ঘৰ মোচা পানীত। আপোনালোকে যদি নকৰে প্লিজ আজিৰ পৰা কৰিবলৈ চেষ্টা কৰিব। এইজোপা মই প্ৰথম বিয়া সোমাই লগাইছিলোঁ লাকি বেম্বো, এতিয়া বহুত ডাঙৰ হৈ গৈছে। আৰু এয়া চাওকচোন, এইখিনি ফুলকে আচলতে এই প্লাণ্টছখিনিকে মই ধুনীয়াকৈ ঘৰৰ ফ্ৰণ্টত লগাম বুলি ভাবিছোঁ। এইখিনিও অলপ লেতেৰা হৈছে, গতিকে মই টাবখিনি ধুনীয়াকৈ মচি ল'ম। মচি এইখিনি ফ্ৰণ্টত ধুনীয়াকৈ সজাই দিম। চেঞ্জেছ বুলি নহয়, আচলতে মই ধুনীয়াকৈ এই প্লাণ্টছবোৰেৰে ঘৰখন সজাই লৈছোঁ, সেইবাবে আপোনালোকক দেখালোঁ। এয়াই আৰু। এই প্লাণ্টছবোৰো আচলতে মই নিজ হাতেৰে ৰোৱা হয়। একে সৰুৰে পৰা এতিয়া কিমান ডাঙৰ হৈছে চাওকচোন। সকলোখিনি আচলতে মই নিজেই ডাঙৰ কৰা। গতিকে ইহঁতৰ প্ৰতিও অলপ মোৰ দায়িত্ব আছে আৰু মৰমো আছে। ইহঁতক অলপমান কেয়াৰ কৰিব নাপালে মোৰো ভাল নালাগে। আৰু এয়া পলি আৰু মই ধুনীয়াকৈ প্ৰথমতে সেই ডাঙৰ লাকি বেম্বোটো লৈ গ'লোঁ, লৈ গৈ ফ্ৰণ্টত লগাই দিলোঁ। যিহেতু সেইটো অলপ গধুৰ হয়, সেইবাবে দুয়োজনীয়ে দাঙিলোঁ। আৰু এয়া এটা এটাকৈ টাব মই ধুনীয়াকৈ লগাই দিম ষ্টেপ বাই ষ্টেপ। একেবাৰে ভাগৰ লাগি গৈছে দেই। দেখাতহে আচলতে সহজ লাগিছে, ইমান সহজ নহয় আচলতে। এইবোৰ কৰোঁতে একেবাৰে ভাগৰেই লাগি গ'ল। এই প্লাণ্টছবোৰ লগাই দিওঁতে আগতকৈ অলপমান ভাল লগা হৈ আহিছেনে বাৰু? আপোনালোকেই কওকচোন।
এইবোৰ কাম আচলতে মই অকলে কৰা নাই, পলিয়ে মোক বহুত সহায় কৰি দিছে। এয়া টাববোৰ লগোৱাটো তাই সহায় কৰি দিছে। আপোনালোকে জানেনে বাৰু, মোৰ ঘৰত থকা এই প্লাণ্টছবোৰ আচলতে মই এটাও কিনা নাই। মানে ক'ৰবাত গ'লে যদি পাওঁ মই তাৰ পৰাই লৈ আহোঁ আৰু তেনেকৈ ইয়াত মই ইমান পইচা খৰচ কৰা নাই। ক'ৰবাত গ'লে পালে মই লৈ আহোঁ। এয়া মই হেংগিং প্লাণ্টছখিনিও লগাই লৈছোঁ। ময়ংকো অলপ আমনি কৰিছে দেই। আপোনালোকে যে এই প্লাণ্টছবোৰ দেখিছে, এইবোৰৰ মই এটাও নাম নাজানো দেই। এই মানি প্লাণ্ট, লাকি বেম্বো, এইকেইটাৰ বাদে মই বাকী একোৱেই চিনি নাপাওঁ। ইয়াৰ নামবোৰো নাজানো, কিন্তু মই দেখিব ভাল পাই লগাই লওঁ আৰু। সেইফালে এয়া মা ওলাই আহিছে পলিথিন এটা লৈ, ভিডিঅ' কৰা বুলি গম নাপায়, গতিকে ধুমাধুম সোমাই গৈছে আৰু এয়া চাওকচোন ফ্ৰণ্টৰ ভাগ এতিয়া কেনেকুৱা লাগিছে বাৰু, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰ চাই এটা কমেণ্ট কৰি দিব, তেতিয়াহে মোৰ আৰু ভাল ভাল ভিডিঅ' দিবৰ বাবে উৎসাহ পাম দিয়কচোন, হয়নে নহয়? আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবলৈ নাপাহৰিব। এইখনেই হৈছে মোৰ মৰমৰ ঘৰখন, আপোনালোককো দেখালোঁ। এইফালে মোৰ ময়ংকে কিমান ধুনীয়াকৈ খেলি আছে চাওকচোন। শেষত আপোনালোকৰ পৰা বিদায় লওঁ আজিলৈ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। বাই বাই, লাভ ইউ অল।